হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ বাইকত, মানে টাউনলৈকে গৈ আছোঁ। কিবা কিবি বস্তু আনিব দিছে বজাৰৰ পৰা, সেই আনিব গৈ আছোঁ। বহুত দিনৰ মোৰ ওলাম বুলি, বহুত দিন মানে হ'ল, বেছি দিন হোৱা নাই, এসপ্তাহমান হৈছে আৰু তেনেকৈ। এসপ্তাহমানৰ ভিতৰত ওলাইছোঁ আকৌ। ওলাই থকা মানুহটো নোলালে মানে অলপমান কিবা খালী লাগে, ওলাই যাওঁ অলপমান। ওলাই কিনে বজাৰৰ কিবা কিবি বস্তু আনোগৈ, তাৰপিছত আকৌ আহিম। ইমানবোৰ গৰু ৰাস্তাতে। আজিকালি আকৌ গৰুবোৰে কেৰেপে নকৰে নহয়, ডাঙৰ গাড়ী হওক বা সৰু গাড়ীও হওক, সিহঁতৰ নিজৰ ভাগত খায়ে থাকে। সোমালোঁ বজাৰৰ পৰা, দোকানৰ পৰা কিবা কিবি বস্তু ল'লোঁ। এতিয়া আৰু দুটা তিনিটা বস্তু কিনিব আছে। তো ব্ৰেড, বাটাৰ, বিস্কিট, ফেণ্টা চবখিনি লৈ লোৱা হ'ল। এটা বস্তু ল'ব আছে, মাৰ এটা বস্তু। এতিয়া আহিছোঁ বেছিভাগ মাৰ সকলোৰে ফেভৰেট মানে বস্তু এটা কিনিবৰ কাৰণে। আপোনালোকে চবে জানে তামোল পাণটো নহ'লে নহ'ব। মাহঁতৰ সেইটো লাগিবই সিহঁতক, সেইটো লৈ যাওঁ। তাৰপিছত হৈ গ'ল আৰু এতিয়া বজাৰ কৰা। পাণ, ব্ৰেড চবখিনি লৈ লোৱা হ'ল। এতিয়া বজাৰ খতম, যাব লগা হ'ল আৰু এতিয়া যাওঁ। তো আহি পালোঁ ঘৰ। তো আকৌ এটা কাম আছে, এতিয়া আকৌ তালৈ গৈ আছোঁ। মোৰ লগত মোৰ ভাইটিও যাব, তো তাকে ৰখি আছোঁ। আহক সি। ইণ্ট্ৰডিউচিং চামৱান যাৰ নাম নাই। হ'ব দে, মোৰ নাম অনুপম। আহ ফুৰিব আজি হাৱাও নাই ন একো। মানুহ ঘৰলৈকে গৈ আছোঁ। তো কিবা কাৰণে মাতিছে, চাওঁ কি কাৰণে মাতিছে, মই নিজেও গম নাপাওঁ বাৰু। এনেই গৈ আছোঁ আৰু ওচৰতে হয়। ইমান গৰম আজিকালি ৱেডাৰটো কি হৈ গৈছে নাজানো। খোলো মই ভিডিঅ' বনাইছোঁ। খুলি দে এইখন। অঁ, সোমাই আহিলোঁ। তো ফুল ৰুইছে ভাল ভাল। ইপিনে ফুল, ইপিনে ফুল, ইপিনে ফুল, চবপিনে ফুলেই ফুল। এইটো হ'ল স্নেক প্লাণ্ট এটা। তাৰপিছত এডাল হ'ল ব্ৰহ্ম কমল। এডাল যোৱা পৰহি ফুলিছিলে, ৰাতি ফুলে। তো আহিলোঁ ওলাই। মানুহ ঘৰত মানে কিবা এটা আছিলে, মোবাইলৰ কথা এটা, মোবাইল মানে জানা নাছিলোঁ কিবা এটা কথা। আৰু তাৰ পৰা আমি কিছুমান গছ লৈ আহিছোঁ ৰুবলৈ। এইডাল স্নেক প্লাণ্ট এটা। তাৰপিছত এইপিনে মাটি গোলাপ আছে, বগা কালাৰ আৰু ৰঙা কালাৰ ৰুই দিমগৈ। তো এনেকৈ দিনটো গৈ আছে, পাৰ হৈ গৈ আছে। গৰমত ইমান গৰম। এইটো সূৰ্য ওপৰত আছে, ওপৰত আছে। আৰু ইপিনে আমি মন্দিৰটো ল'লোঁ। এইটো নতুনকৈ মন্দিৰ বনাইছিলোঁ। তো হয়, আমি আকৌ ইপিনেও গছ ৰুই আছোঁ লাহে লাহেকৈ। সেইখিনিও সেইখিনিতে লগাই দিম বুলি ভাবিছোঁ, কিন্তু নলগাব পাৰোঁ। টাব এটা নাৰ্চাৰীৰ পৰা টাব আনি কিনে লগাব পাৰোঁ, ঠিক নাই। তো চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো এতিয়ালৈকে ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তো আগলৈ চাই থাকক আৰু। তো এতিয়া ফুলকেইটা যে আনিছিলোঁ, সেই ফুলকেইটা এতিয়া ৰুব লাগিব টাবত ৰুম বুলি ভাবিছিলোঁ। মই ভাবিছিলোঁ প্ৰথমে মাটিত ৰুই দিম, মাটিত ৰুই দিলে মানে অলপমান বেছিকৈ গজিব বুলি। আৰু টাবত ৰুলে অলপমান জেগাটো কম থাকেতো বেছি, তেতিয়াহ'লে মানে কিবা নহয় আৰু, মানে মোৰ মতেদি আৰু মানে বেছি গছবোৰ ফুলিব নোৱাৰে। সেইকাৰণে মই ভাবিছিলোঁ মাটিত ৰুম, কিন্তু থাকক আৰু। এতিয়া টাব আছে যে টাবতে ৰুই দিওঁ। ইয়াতে টাব আছে, টাবৰ পৰা ইয়াৰ পৰা এটা টাব লৈ ল'ম। এইকেইটা নলওঁ, এই যোনকেইটা হালধীয়া, মানে এইকেইটা কি কালাৰ কয়, মাটিয়া কালাৰ কয় নেকি, নাজানো। এইকেইটা ইয়াৰ পৰা এটা ল'ম, উঠাই ল'ম। তো ফাৰ্ষ্টতে ইয়াৰ যোনটো এইটো আছে ৰিবনৰখিনি, এই লাষ্টৰখিনি অলপমান চেলাই ল'ব লাগিব, যাতে মানে নাজানো কিয়, কিন্তু চেলাই ল'ব লাগিব। চেলাই ল'লে মানে গজিব আৰু। এনেকৈ থৈ দিলে নগজে বেছিকৈ, মানে গজাৰ চান্সটো অলপমান কম থাকে। নাজানো কিয় কাৰণে বুলি শুনো আৰু মই, সেইকাৰণে যি কৰিব দিছে তাকে কৰিম। সেইটো সেনেকৈ। তাৰপিছত এইকেইডালটো হ'ল মাটি গোলাপকেইডাল ডাইৰেক্ট ইয়াতে ৰুই দিম সেনেকৈ। তো চলিয়ে শুৰু কৰতে হে। প্ৰথমে এনেকৈ ওলাই ল'ম। ওলাই লোৱাৰ পিছত এইকেইটা চাচি ল'ব লাগিব অলপমানকৈ, বেছি নহয়, অলপমান চাচি ল'ম। ভাল পায়। অলপমান এইখিনি কাটি দিম।
এইকেইডাল চলাই লোৱা হৈ গ'ল তাৰপিছত এতিয়া ইয়াত মাটিখিনি অলপমান ঠিক কৰিলোঁ অলপমান কোমল কৰিলোঁ মানে দাখন দি মিক্স কৰিম আৰু মিক্স কৰি কিনে কোমলটো কৰিম তাৰপিছত লগাম ইয়াৰ লগতে চাৰিওফালে এই মাটি গোলাপকেইডাল লগাই দিম হৈ গ'ল এইটো কাম আমি কৰিলোঁ আমাৰ গাঁৱত মানে কিমান গছ পুলি ৰুব আৰু নামঘৰৰ ওচৰত সেইবাবে তালৈ যাম আবেলি যাম এতিয়া নাযাওঁ অলপমান সময় ভাত চাত খাব লাগিব চুলিখিনি দেখা পাইছে কেনেকুৱা হৈ গৈছে মানে লকডাউন চলা নাই যদিও মানে কাৰ্ফিউ চলি আছিলে সেইটো কাৰণে মানে ভাবিছিলোঁ এইকেইদিন এতিয়া কি কৰোঁ ঠিক নাই আৰু মানে চেলুনটো বন্ধ নহয় জানো গম পাইছোঁ কিন্তু মানে মানুহৰ ভিৰ হৈ আছে সেইকাৰণে মানে নাযাওঁ বুলি ভাবোঁ মাজতে আৰু কেতিয়াবা নিজৰ চুলিখিনি দেখা পাওঁ চুলিখিনি চালেও মানে কাটিবও মন যায় চাওঁ কি কৰা যায় এটাত কি কয় ফুল আৰু এডাল তেতেলী ন Hey dosto. Morning. Hey dosto. Hello guys. Idal ki kar? Hello. Le rui dia hoye ase. Rui ase. তো ভিডিওটো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি থ'ব